to my channel. So আজি মই আপোনালোকৰ মাজত এটা মোৰ কাৰণে বহুত স্পেশাল দিন এটা শেয়াৰ কৰিম বুলি ভাবিছো সো মোৰ হাজবেন্ড আহি আছে আফটাৰ 6 মান্থছতকৈ বেছি হৈ গ'ল সো তেখেত আহি আছে সো আমি তেখেতক ল'বলৈ যাম এতিয়া বাৰু কাইলৈ আহিব কাইলৈ ৰাতিপুৱা 7টা বজাত তেখেত গুৱাহাটী আহি পাব আৰু আমি আজি মানে আমি মৰিগাঁৱত থাকো যেহেতু ইয়াৰ পৰা যাবলৈ দেৰি হয় সেইকাৰণে আমি আজিয়ে ওলাই গৈছো এতিয়া ৰাতি 9টা বাজিলে সো আমি আজি এতিয়া ওলাই আছো তাৰ পিছতে আমি গুৱাহাটী যাম গুৱাহাটীত থাকিম কাল ৰাতিপুৱা তেখেতক ল'বলৈ যাম আমি এতিয়া গুৱাহাটী আহি পালো দাদাৰ ৰুমত আছো এয়া বা এয়া দাদা যোনে আমাক থবলৈ আহিলে ইফালে চোৱাও নাই কিয় বা দাদাই তো ভাইটি হয় দাদাই থুপা এটো মোৰ ভাইটি আজি দাদাই আমাক থবলৈ আহিলে এতিয়া আমি দাদাৰ ৰুমত আছো ৰাতিপুৱা আমি যাম ল'বলৈ তাক গুড মৰ্নিং সো আমি এতিয়া ওলাইছো যাবলৈ তাৰ ফ্লাইটটো 7:20 মানে আহি পোৱা কথা আছিলে কিন্তু অলপ সোনকালে যোৱাৰ কাৰণে 7টাতে পাব আৰু আমাৰ হৈ গ'ল লেট কেলেকি আমি উঠাটো দেৰি হৈ গ'ল শুৱা কালি টোপনি নহ'লে সেইকাৰণে সো এতিয়া গৈ আছো আৰু সোনকালে পাই যাও সেইটোৱে আৰু আজি এটো এতিয়া বহুত দিনৰ পাছত আহি আছে তো তাই পুৰা এক্সাইটেড আৰু বহুত বেছি তো সেইটো এক্সাইটমেন্টত দেৰি হৈ গ'ল উঠা ইমানে এক্সাইটমেন্ট তো গৈ আছো আৰু সোনকালে পাই যাব লাগে এইফালে দাদা আমাক লৈ গৈ আছে দাদা হাই কৈ দিও মোৰ ভিডিঅ'টো তো দাদাই ৰাতিপুৱা উঠি আমাক লৈ গৈ আছে আৰু উঠাইছে আমি মানে আলাৰ্ম লগাইছো ভুলকে কি হৈ গ'ল নাজানো সো দাদাই উঠালে আমাক লৈও গৈ আছে থেংক ইউ দাদা সো এয়া গৈ আছো তো ইমান দিনৰ পিছত তাক লগ পাই আছো মানে 6 মাহ ওপৰ হৈ গ'ল সো আমি দুজনীয়ে বহুত এক্সাইটেড আছো আৰু ইমান দিন পিছত লগ পাম তাক তো বহুত দিন হৈ গ'ল দেখাও পোৱা নাই সো চাও কেনেকুৱা কি হৈ আছে সি সেয়ে আৰু লগ পাও যাতে সোনকালে এনেকা লাগি আছে তো দাদা কেনেকুৱা লাগিছে এক্সাইটেড নে পুৰা আপোনাৰ আপোনাৰ জিগৰা ইয়াৰ আহি আছে পাই গ'লো এয়াৰপৰ্ট লেট নাই হোৱা যেন লাগিছে তো ফাইনেলি আমি আহি পালো আৰু লেট হোৱা নাই সেইটো ভাল তো ৰৈ আছো এতিয়া সি আহি পোৱা নাই তো চাও তো পাই গলো আমি ইয়াক বিচাৰি পাই গলো 6 মাহ পিছত 10 ঘণ্টা 15 ঘণ্টা 20 ঘণ্টা জাৰ্নি কৰি পেলাই বহুত লং জাৰ্নি কৰি আহিছে আৰু এতিয়া ভাল লাগিছে বহুত দিনৰ পিছত লগ পাইছো ভাল পাইছা ভাল লাগিছে বহুত এক্সাইটেড আৰু ভাল লাগিব এতিয়া কিন্তু পুৰা ধুনীয়া হৈ আহিছে ভাইটি পুৰা একদম চাল পুৰা একদম ধুনীয়া বগা চশমা পিন্ধি ল কিন্তু ঘৰত থাকিলে জানো কি হৈ যায় এতিয়া হিৰো লাল মই ৰুমৰ পৰা ঘৰৰ পৰা নোলাও আৰু কবিতা থাকিম এনেকে বগা হৈ থাকিম আৰু কি হয় চাও বাৰু চাও আৰু এতিয়া আমি এতিয়া গৈ আছো ঘৰলৈ পুচকুৱে আমাক চলাই লৈ গৈ আছে বহুত দিনৰ পিছত সিও গাড়ী চলাইছে জোৰাবাদ পাইছো এতিয়া ই বহুত দিনৰ পিছত গাড়ী চলাইছে বাৰু
পাহাৰৰ মাজত অলপ ভয়ো লাগিছে, বহুত নজৰ চলাই আছে, কিন্তু ভালে চলাই আছে এতিয়ালৈকেতো। তো গৈ আছো। এতিয়া গাড়ী চলাইছে। তুমি শ্বিপ চলোৱা নেকি? সেয়াই আৰু গৈ আছো। ইমান দিনৰ পিছত মানুহ দেখা পাইছে, ৰাস্তা দেখা পাইছে, গাড়ী চাড়ী দেখা পাইছে, ভাল লাগিছে। চ' গৈ আছো আমি এতিয়া। এইটো কেক ছাৰপ্ৰাইজ কৰিলো পুচকু। এতিয়া কেক কাটিং কৰিম আৰু আমি। ভাল লাগিছে। ৱেলকাম হোম। Ibu nak kado. Mai बहुत कष्ट करले दे। কাটিবই নাজানো ৰে। ফন্ডেন্টৰ কাৰণে প্ৰব্লেম হৈছে। আমানে না দে সমজিরা না বেয়া লগা নাই ফন্ডেন্ট নহয় বেয়া লগা নাই। সমজিরা পুৱাছি পাই তাতে বিলে না কি দে ফন্ডেন্ট ভালে লাগিছে। মোৰ বাকি আছে ন। After 6 months, Bhavan. Welcome after 6 months. তাই কিনি খা তুমি করো বাপ যে কো বতন হবো না সঁচামে বল হলি খেলা নাছিলো ন আমি। কেকটো কিন্তু বহুত হেৰি আছে ন, একদম মুখত মিলিছে। তো যিহেতু মই তেখেতক ছাৰপ্ৰাইজ দিলোঁ, তেখেতেও আমাৰ চবকে ছাৰপ্ৰাইজ মানে চবৰ কাৰণে কিবা কিবি বস্তু আনিছে আৰু সেই বস্তুবোৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চ' দেখাওঁ বোলো আপোনালোকক তেখেতে আমাৰ চবৰ কাৰণে কি কি আনিলে। চ' এয়া চকলেটছ আনিছে আৰু চবৰ কাৰণে, যিহেতু আমাৰ পৰিয়ালত ধেৰ ল'ৰা ছোৱালীও আছে আৰু যিহেতু ময়ো চকলেট খাই বহুত ভাল পাওঁ। চ' তেখেতে চকলেটছ অলপ বেছিকৈ আনিছে আৰু। তো এইটো মোৰ ফেভৰেট, উল্টা দেখাইছোঁ আৰু এইটো মোৰ ফেভৰেট। এইটো আৰু তাৰপিছত এইটো এটা বেলেগ টাইপৰ চকলেট আনিছে। এইটো লিকুইড চকলেট হয়, অলপ দেখিছেনে, অলপ মৰম লাগিছে, সৰু সৰু বটল। এইবোৰ আনিছে আৰু কিছুমান আৰু কেচু কিবা কিবি আনিছে আৰু এইবোৰ। আৰু এইটো চকলেট খায়ো বহুত ভাল লাগে। তো এয়া পাৰফিউমছ আনিছে, এয়া মেন্সৰ, এইটো পাপাৰ কাৰণে। এইটো অলপ কেনেকৈ এইটো কেনেকৈ খোলে, উঠাই দিম। এইটো পাপাৰ,
ভাল লাগিছে বক্সটো এয়া এইটো মাৰ কাৰণে এইটোও বহুত ধুনীয়া ধুনীয়া কালেকশ্যনছ আনিছে তেখেতে এয়া মাৰ গোন্ধকেইটাও বহুত ধুনীয়া গোন্ধ বহুত ভাল ইয়াৰ আৰু আছে এয়া বাৰ কাৰণে মই আপোনালোকক খুলি দেখাইছোঁ আৰু কেলেকি মানে ইয়াৰ বটলছ কেইটা বহুত ধুনীয়া মানে সেইকাৰণে মই আপোনালোকক খুলি দেখাব বিচাৰিছোঁ আৰু এয়া বাৰ একদম মৰম লগা বটল তাৰপিছতে এয়া মোৰটো ৰ'জ এচেঞ্চৰ কিবা হয় আৰু সেয়া একদম মই বটলখন পাছতকে বটলটো পাছতকে সজাই থ'ম বুলি ভাবিছোঁ এয়া ইমান ধুনীয়া বটলটো ত' এয়া এইটো মোৰ এইবোৰ হৈ গ'ল পাৰফিউম থেংক ইউ পুচকু ইমান ধুনীয়া গিফ্টছ অনাৰ কাৰণে আমাৰ চবৰ কাৰণে চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে দেন মোক ঢেৰ সাৰা মৰম দি গৈ থাকিব আৰু মোৰ চেনেলটো কি কৰিব সাবস্ক্ৰাইব কৰিব লাগে লাইক কৰিব লাগে সাবস্ক্ৰাইব কৰিব আৰু আমাক মৰম দি গৈ থাকিব আৰু এতিয়া নেক্সট ভিডিঅ'বোৰত তেখেত মোৰ লগতে থাকিব মই অকলে ভিডিঅ' নকৰোঁ আৰু চ' আমি দুটা একেলগে থাকিম এতিয়া মোৰ বা লাগিব মানে চ' আপোনালোকক ভাল ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি এইটো ভাল ভিডিঅ' বনাই পেলাই আপোনালোকৰ পৰা মানে আৰু মৰম পাম মানে কি আপোনালোকে সাবস্ক্ৰিপচন আৰু বেছিকে কৰে আমাক মৰম দিব বুলি যাতে আমি মানে ভাল কৰিম আৰু বেছি ভাল কৰিম সেইটো ট্ৰাই কৰি আছো সেইটোৱে ত' আজিৰ কাৰণে ইমানে থেংক ইউ বাই টেক কেয়াৰ